কি জগা বুলি কয় বাবা কি জগা বুলি কয় এইটো দেউতা কওকচোন কি জগা বুলি কয় ৰূপহী গোৰপাৰা ন কুকুৰা চৰা আচ্ছা কি হৈ আছে আপোনালোকৰ ইয়াত ভাওনা প্ৰতিযোগিতা হৈ আছে ভাওনা কেইদিনীয়া কাৰ্যসূচী এদিনীয়া আজি আগবাঢ়ি যাওঁ এয়া মাধৱ মহাপুৰুষৰ গোসাৰে আহকচোন আজি আগবাঢ়ি যাওঁ আজিৰ নাটকৰ মাজলৈ
সাধু সন্তসকলক উদ্ধাৰ কৰিবৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ। যুগে যুগে মই হওঁ অৱতাৰ। বিশাল পৰব্ৰহ্ম বিনন্দীয়া ধৰাই পালনৰ দায়িত্ব মই কৰিছোঁ গ্ৰহণ। প্ৰয়োজন হ'লে সংহাৰ কৰিছে ৰুদ্ৰই। যদিওবা সৰ্বা মই, তথাপিও কোনোবা ক্ষণত যেন আমাৰো হয় বিপৰ্যয়। মৰ্ত্যধামত আমাৰ মহাভক্ত দানৱৰাজ বলিয়ে দিবা নৈশ আমাৰে কৰিছে আৰাধনা। আজি আমাৰ পৰম সৌভাগ্য স্বয়ং লক্ষ্মী আৰু নাৰায়ণক একেলগে পালন খাব। সেই বিশ্ব ব্ৰহ্মাণ্ড গৰাকী সেই পৰম কৰুণাময় জগত উপচৰণ বিৰহীনাথে জনাইছে
সর্বকারণ তোমার আগমনে পবিত্র হল আজি বৈকুণ্ঠপুৰী না কিন্তু দেৱৰ্ষি জানিব পাৰোনে তোমাৰ আগমনৰ উদ্দেশ্য উদ্দেশ্য স্মৰণ তই মোৰ কিবাটো পূৰ্ণ হ'বলৈ আছে নাৰদৰ সেই আপোনাৰ কিন্তু কিন্তু বুলি ৰৈ গলা কিয় দেৱৰ্ষি নাৰায়ণ নাৰায়ণ ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ স্বয়ং ত্ৰিজগতৰ প্ৰতি প্ৰভু ভগৱন্তকো আজি মই সেই কথা পূজাই ক'ব লাগে যে কথাটো শুনিছে তেতিয়া মই প্ৰভু দানকুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে আপোনাকেই দিনে নিশাই কৰিছে আৰাধনা অন্যহাতে দেৱতাসকলে অহংকাৰত মত্ত হৈ ৰাজ শাসন কৰি দেৱলোকৰ কলংক আনিছে তেনেস্থলত অন্তৰ্যামী প্ৰভু নাৰায়ণে কিদৰে চাই আছে দেৱতাৰ এনে অৱতাৰ সেইটো কথা দেৱৰ্ষি দেৱতাৰ দল্পচূৰ্ণ হব লগতে অন্য শুনা দেৱৰ্ষি আৰু শুনাম দেৱী খন্তেক পিছতে মহামুনি দুৰ্বাসা আমাৰ দৰ্শনৰ বাবে বৈকুণ্ঠ ধামে হব আগমন তুমি মুনিৰাজ তুমি সৃষ্টি কৰিছা ৰচনা মই সৃষ্টি কৰিছো কাৰণ এতিয়া বহুতো অশুভ শক্তিৰে কৰিছে বিৰাট নামি অহা নাৰায়ণ গুৰুধামৰ পৰা নামি আহি হে বিশ্বকলা ৰক্ষা কৰা সৃষ্টি আমাৰ স্তুতি করে হে গন্ধর্বী নিন্দুকজনে শ্মশানৰ ভস্মধূলত ধূপৰিত ভূত প্ৰেতৰ সংগী
করে করে মুখ করে উপহাস এই জেনে ভাবে না ভাবো আমি মাত্র জগৎবাসী দেখুৱাও যত জীব তত জীব সৃষ্টিকর্তার এই বিশাল সৃষ্টি নারায়ণে পালনের দায়িত্ব করেছে গ্রহণ হরি ওম হরি ওম বৈকুণ্ঠপতি নারায়ণে আমাক বৈকুণ্ঠলৈ কৰিছে আমন্ত গতিকে বিলম্ব নকৰি যাওঁ মই বৈকুণ্ঠ ধামে লক্ষ্মী নাৰায়ণৰ চৰণ যুগল দৰ্শন কৰি সাৰ্থক কৰ্মৰে তপজীৱন হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম দাখল উদ্দেশ্য মাথো তব চরণ দর্শন আপনার সবচেয়ে অধিক সেভাবে আপনাকে দিয়ে উপহার উপহার মাকে আপনার চরণ যুগল দর্শনে যাবে যোগ্য ইয়ার বাহিরে অন্য কোনো উপহার মোর হে প্রয়োজন আপনি কি মহাতে বসে নিজেই একটি বৈকুণ্ঠ ধামর ফল সেইভাবে আপনার জীবন জীবন যেমন দুর্লভ এই অগ্নিকুণ্ড হব দুৰ্বাসাৰ ক্ৰোধৰ বিষয়ে তুমি জানা ভালদৰে সেয়েহে সময়ত দেখিবা সকলো লীলাবন নতুন লীলার পাগলি মেরিতে দেখিয়া আমার সকল নবগণের দেখে বরং স্বামী ফলকে করিব বিশ্বাস বলা প্রিয়